Hello guys, welcome back to my YouTube channel. To আজিৰ ভিডিওটোৰ মূল টপিকটো হৈছে ATM ৰ ফাৰ্মে কেনেকা টকা উইথড্ৰল কৰিব পাৰো। তো বহুতখিনি মানুহে একচুয়ালি নাজানে কেনেকা ATM ইউজ কৰিব লাগে, ATM ৰ কেনেকা বেলেন্স চেক কৰিব পাৰি, পইচা কেনেকা উইথড্ৰল কৰিব পাৰি। আজি হেমপকে ভিডিওটো লৈ আহিছো আৰু এটা সব মই এতিয়া ATM লৈ আছো বালিবাৰ ATM। তো বলক ভিডিওটো আৰম্ভ কৰো। আৰু যদি ভিডিও ভাল লাগে তেন্তে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰিব যোনখিনি ব্যক্তিয়ে ATM ইউজ কৰিব নাজানে তেওঁলোকলৈ শ্বেয়াৰ কৰিব বুলি ভাবিছো। তো বলক ভিডিওটো আৰম্ভ কৰিছো। গাইজ প্ৰথমতে আমি ATM এটো যোনটো লক আছে হেতু দি ইয়াত এনেকৈ এন্টাৰ কৰিম। ঠিক আছে, তো ইয়াত অলপ সময় ওয়েট কৰিবলৈ দিছে। তো অলপ সময় ওয়েট কৰি লোৱাৰ পাছতে চাব। তো গাইজ এতিয়া আহি গৈছে আমাৰ ইয়াত বেংকিং অপশ্যন আহিছে, বেলেন্স ইনকুৱাৰী আহিছে, ট্ৰান্সফাৰ আহিছে, পিন জেনেৰেশ্যন আহিছে, সাৰ্ভিস আহিছে, মিনি ষ্টেটমেণ্ট বুলি আহিছে, ৰেজিষ্ট্ৰেশ্যন আহিছে, কুইক কেছ আহিছে। তো ইয়াত বেংকিং কৰিলে বেংকিং কৰিব পাৰে, বেলেন্স ইনকুৱাৰী কৰিলে বেলেন্স ক্লিক কৰিব লাগিব, ট্ৰান্সফাৰ কৰিলে ট্ৰান্সফাৰ ক্লিক কৰিব লাগিব, পিন জেন কৰিবলৈ পিন জেন কৰিব লাগিব। ঠিক আছে, তো আজি ভিডিঅ'টোত মই জনাম যে কেনেদৰে মানে পইচা উইথড্ৰল কৰিব পাৰি। তো তাৰ কাৰণে আমি বেংকিঙত ক্লিক কৰিছোঁ। বেংকিং ক্লিক কৰাৰ পিছত আহিছে তাৰপিছত ইংলিছৰ কাৰণে ক্লিক কৰিছোঁ। এইটো একচুৱেলি ষ্টেট বেংকৰে হয়, সেইটো কাৰণে ইয়াত যিকোনো এটা সংখ্যা মাৰিব লাগে দুটা। তো ইয়াত দুটা সংখ্যা 2 আৰু 5 মাৰিছোঁ আৰু ইয়াত য়েছ ক্লিক কৰিছোঁ। ইয়াত আহিছে প্লিজ এণ্টাৰ ইউৰ পিন। এটা যোন 4টা পিন নম্বৰ আছে সেইটো আপোনালোকে ইয়াত মাৰি দিব। ইয়াতে চাওক মাৰিলোঁ। এতিয়া আছে ফাৰ্ষ্ট কেছ উইথড্ৰল, বেলেন্স ইনকুৱাৰী, মিনি ষ্টেটমেণ্ট। তো ইয়াত মই মাত্ৰ কেইটকা মানুহে উলিয়াই দেখাম, সেইটো কাৰণে কেছ উইথড্ৰল বুলি ক্লিক কৰিছোঁ। এইটো চাওক কেছ উইথড্ৰল। ইয়াত আছে কাৰেণ্ট একাউণ্ট নে ছেভিং একাউণ্ট। তো মোৰ একচুৱেলি ছেভিং একাউণ্ট, সেইটো কাৰণে ছেভিং একাউণ্টত ক্লিক কৰিছোঁ। আৰু আপোনালোকক দেখুৱাবৰ কাৰণে মাত্ৰ আজি মই ইয়াৰ পৰা 1000 টকা উলিয়াই দেখাম। এইটো চাওক আৰু ইয়াত য়েছ অপশ্যন যোনটো অপশ্যন সেইটোত ক্লিক কৰিম। য়েছ অপশ্যনত ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰি দিবলৈ কৈছে। এইটো চাওক ইয়ৰ ট্ৰানজেকশ্যন ইজ বিং প্ৰচিড বুলি আহিছে। আৰু একচুৱেলি আজি আপোনালোকৰ কাৰণে বেয়া খবৰ, কাৰণ ইয়াত এমাউণ্ট নাই।